নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' এৰো বুলি ভাবিলোঁ। এয়া চাওক, মানে মই এবাৰ শাকৰ খেতিত লাগিছোঁ দেই, শাক খেতি কৰিছোঁ। খাব জোখাটো কৰিছোঁ আৰু এইপিনে ৰুইছোঁ মিঠা আলু, এইখিনি একদম দীঘলকৈ দি দিছোঁ। মিঠা আলু মাঘৰ বিহুত খাব লাগিব, নিকিনাকৈও যাতে ঘৰতে খাব পাৰোঁ। এয়া হৈছে ৰঙামৰিচা, এইখিনি খুতুৰা দিছোঁ দেই, এইপিনে অকণমান দেখাই দিয়া। এইখিনি খুতুৰা দিছোঁ। তাৰপিছত এইখিনি মূলাখিনি আনিব নেজানিলোঁ, মই গুটি মূলা বুলি আনিছিলোঁ, পাত মূলা হৈ গ'ল। তাৰপিছত এইখিনি দিছোঁ পালেং দিছোঁ, হৈছে আৰু ওলাইছে, লাহেকৈ খাবলৈ পাম। তাৰপিছত এইখিনি ধুনীয়া আৰু বনো আছে, পূৰা বন বহুত হৈ যায়। আমাৰ এইখন আচলতে কঠীয়াবাৰী হয়, কঠীয়াবাৰী দেখি ইয়াত মানে বন বহুত গজে। তাৰপিছত সেইটো ছাইডত দিছোঁ ৰঙালাও, জাতিলাও। তাৰপিছত এইপিনে আছে, এইপিনে আহা ভণ্টি, এইপিনে আহা। এইখিনি দেখা দিয়া, এইখিনি লফা ঘৰত খাবলৈ পৰাকৈ দিছোঁ আৰু খাব জোখা, গুটিৰো বহুত দাম সেইটো কাৰণে। তাৰপিছত এয়া তিয়ঁহ, এইখিনি তিয়ঁহ হয় না নহয় আৰু ৰুই চাইছোঁ। এইখিনি ৰঙালাও আৰু ৰুম আৰু গুটি আনি থৈছোঁ, যিহেতু বৰষুণৰ বতৰ সেইটো কাৰণে বহুত গুটি বেয়াও হৈ গ'ল। একদম বাৰে বাৰে আনি আছোঁ, বাৰে বাৰে একদম গেলিছে। তো এইকেইজুপি হৈছে আৰু নিজে খাবলৈ পাইছোঁ। তাকে ভাবিলোঁ আপোনালোকক ভিডিঅ'টি কৰি অলপ দেখাওঁ। এখন ওচৰৰ বাৰী, আমাৰ ভাইটিয়ে কৰিছে, এখন অলপ দেখাই দিয়াগৈচোন। এইপিনে বায়েকৰ বাৰী আৰু এইপিনে ভাইকৰ বাৰী। এয়া আমাৰ ভাইটিয়ে কৰিছে, এইয়া ধুনীয়াকৈ দেখিছিলেনে? এইখিনি ৰঙামৰিচা, ইহঁতৰ বাৰীখন বহুত চফা কৰি দিছে। আমাৰখন অকণমান বন, মই যিহেতু নোৱাৰোঁ ইমানকৈ লাগি থাকিবলৈ, ল'ৰাও আছে সেইটো কাৰণে আৰু। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, বাই বাই।